নমস্কাৰ আজি এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে সকলোৱে ভালে আছেনে মই ভালে আছোঁ আজি ভিডিঅ'টোত ভাবিছোঁ কি মই দিব্যাঞ্চে ৰাতিপুৱাৰ পৰা মানে দুপৰীয়া সময়লৈকে কি কৰে কি নকৰে এইখিনি দেখাম বুলি ভাবিছোঁ বিশেষকৈ মাসকলৰ সহায় হ'ব বুলি ভাবিছোঁ মই ভিডিঅ'টোৰ জৰিয়তে আহকচোন চাওঁ বেছি দেৰি নকৰোঁ দিব্যাঞ্চৰ ওচৰলৈকে যাওঁ এতিয়া বাজিছে ৰাতিপুৱা 9টা ৰাতিপুৱা 9টা বজাত আমাৰ দিব্যাঞ্চ শুই উঠে প্ৰায় কেতিয়াবা 9টা কেতিয়াবা 8:30 এনেকৈ শুই উঠে আৰু শুই উঠাৰ লগে লগে তাক মই গুড মৰ্ণিং কোৱাৰ লগে লগে সি ধুনীয়াকৈ চুমা এটা খাই দিয়ে তাৰ পাছতে তাক মই গৰমৰ কুহুমীয়া পানী অলপ খুৱাই দিওঁ সদায় এইটো ৰেগুলাৰ বেচিছতে কৰোঁ সদায় টাইম টু টাইম তাক কৰায়ে হয় মানে গৰমৰ কুহুমীয়া পানী খুৱাই দিলে তাক কি হয় মানে গোটেই দিনটোত সি যিয়ে দিওঁ মানে যিকোনো বস্তু যি দিওঁ সি ধুনীয়াকৈ খাই দিয়ে আৰু তাৰ উপৰিও তাৰ গেছৰ প্ৰব্লেমটো নাই আজিলৈকে গৰমৰ কুহুমীয়া পানী খালী পেটত খোৱাৰ কাৰণে সি ধুনীয়াকৈ খাই মেলি তাৰপিছত ধুনীয়াকৈ তাক মই লেট্ৰিনত বহাই দিওঁগৈ আজি দুদিনমানৰ পৰা মই তাক লেট্ৰিনত বহোৱাৰ মানে অভ্যাসটো কৰাই আছোঁ সি শিকিছে বাৰু আজি প্ৰায় 2 সপ্তাহমান হৈছে আৰু ধুনীয়াকৈ শিকিছে ৰাতিপুৱা সময়ত তাক শুই উঠিয়ে যদি বহাই দিওঁ ধুনীয়াকৈ সি প্ৰতিটো কৰি দিয়ে চাওকচোন কেনেকৈ বহি আছে লেট্ৰিনত বহি আছে সি এতিয়া মই তাক কৈ আছোঁ তুমি কিয় কৰা সি সেইকাৰণে মোক চকু দি এনেকৈ ইংগিত মাৰি দি আছে যে ৰ'বা মই কৰিম বা সৰু ল'ৰা ছোৱালীক কি কৰিব লাগে মানে লেট্ৰিনত বহালে বা কিবা এটা কাম নতুনকৈ শিকালে মানে সদায় উৎসাহ কৰিব লাগে বা তুমি লেট্ৰিন কৰিছা কৰা মই এনেকৈ তাক কওঁ মানে দিব্যাঞ্চ কৰা সি সেইকাৰণে এনেকৈ মোৰ লগত কথা পাতি এইটো এতিয়া মোক লেট্ৰিন কৰিবলৈ কৈ আছোঁ তাক মই ৰাতিপুৱা শুই উঠি লেট্ৰিনটো কৰি দিলে কি হয় আপুনি দিনটোৰ কাৰণে মানে মাকজনী আজৰি হৈ যোৱা যায় ন তো লাগি থাকিব নালাগে গোটেই দিনটো সি ধুনীয়াকৈ বহি আছে ধুনীয়াকৈ তাক টাইম লাগে 10 মিনিটমান লাগে কেতিয়াবা 10 মিনিটো লাগি থাকে কেতিয়াবা 5 মিনিট লাগে আপোনালোকে বহাই থ'ব অলপমান কষ্ট কৰিলে বস্তুটো শিকি যায় মানে সোনকালে ল'ৰা ছোৱালীয়ে এতিয়া বহি আছে কৈছে মোক কৈছে কি হৈ গ'ল কৰি মা তুমি মোক চাফা কৰি দিয়া এনেকুৱা টাইপত ইংগিত এটা দিছে মোক তাৰপিছত কৈছে মা ফ্লাছ কৰা দেখাই আছে মই তাক ফ্লাছ কৰিবলৈ মোক কৈ আছে এতিয়া হৈছে বাজি গৈছে 9:30 প্ৰায় 9:45 হৈছে 9:45 মানত মই তাক কি কৰোঁ তাক মই ব্ৰেকফাষ্ট খুৱাই দিওঁ সি চেৰিগো আৰু নানগো দুয়োটাই খায় চেৰিগোটো 5 চামুচ দিওঁ আৰু নানগোটো প্ৰায় 4 চামুচ দিওঁ মই তাক ৰাতিপুৱা সময়ত সদায় ব্ৰেকফাষ্টটো মানে অলপ হেভিকৈ দিব লাগে বাচ্ছাবিলাকক তেতিয়া সিহঁতি কি কৰে দিনটো ভালকৈ খানাবোৰ খায় ৰাতিপুৱা যদি পেট ভৰাই ল'ৰা ছোৱালীক খুৱাই দিয়া যায় নহয় সি খানাবোৰ ভালকৈ দিনটো মানে আপোনালোকৰ দিগদাৰ নহয় কি যিহেতুকে সৰু ল'ৰা ছোৱালীয়ে বহুত দিগদাৰ কৰে খোৱাত এইটো নাখাওঁ সেইটো নাখাওঁ আপুনি যদি ৰাতিপুৱাই যদি ভালকৈ পেট ভৰাই খুৱাই দিয়ে সিহঁতি দিনটো ধুনীয়াকৈ আপোনাক একো আমনি নকৰাকৈ খাই দিব আৰু তাৰোপৰি মই যে কৈছিলোঁ ৰাতিপুৱা খালী পেটত গৰম পানীটো সেই গৰম পানীটো খুৱাব লাগে সি ধুনীয়াকৈ এতিয়া মোবাইলটো চাই খাই আছে কিন্তু মোবাইল চোৱা ভাল নহয় কিন্তু মই দিওঁ উপায় নাই যিহেতুকে মই অকলে তাক ৰাখিব লগা হয় এটা সময়তো দিব লগা হৈয়ে যায় আজিকালি আৰু এনেকুৱা হৈছে ল'ৰা ছোৱালী জন্মৰ পৰাই মোবাইল দেখায় তাত মোবাইলটো দিয়া হয়ে আৰু সেয়া চাই খাই আছে মই তাৰপাছতে একেবাৰে শেষত মই তাক গাখীৰখিনি যিখিনি বাকী থাকে সেইখিনি খুৱাই দিওঁ যিখিনি অলপমান বাকী থাকে মই এনেই চেৰিগটটোত মই মিক্স কৰি দিওঁ গাখীৰখিনি তাৰপিছত লাষ্টত যিখিনি বাকী থাকে মই গ্লাছত এনেকৈ খুৱাই দিওঁ প্ৰথমৰ পৰা মই এনেকৈ গ্লাছত খুৱাই হেবিট কৰিছোঁ মানে সি গ্লাছত খাবলৈ এনেকৈ শিকি গ'ল মানে লাষ্টত অকণমান ৰাখি থৈ দিওঁ এনেকৈ খুৱাই দিওঁ সি নিজে ধৰিও খায় কিন্তু কি হৈছে মানে মই খুৱাই দিওঁ মানে য'তে ত'তে পেলাই যে সেইটো কাৰণে মই নিজে খুৱাই দিছোঁ আৰু সেয়াই নিজে সি ধৰিবলৈ চেষ্টা কৰিছে দেখিছেনে একেবাৰে শেষৰ অকণ মই এনেকৈ দি দিওঁ তাক নিজে ধৰিবলৈ কিন্তু সি য'তে ত'তে পেলাই বা পেলাই বুলি ময়ে খুৱাই দিওঁ হ'ব দিয়কচোন ইমান সৰু হৈ আছে বাচ্ছাটো অকণমান ডাঙৰ হ'লে নিজে খাব এনেকৈ ভাবিছোঁ আৰু মুখ চুখ ধুৱাই আজৰি কৰি দিছোঁ মই তাক এতিয়া সি অকণমান দেৰি খাই অলপমান খেলিব কিবাকিবি ওচৰত মোৰ লগৰগৰাকী থাকে তেহেঁতৰ ঘৰত যাব অলপ দেৰি খেলিব কিবাকিবি কৰিব দেখিছে নহয় কেনেকৈ পানী দিয়াৰ এক্টিং কৰি আছে একচুৱেলি তাই মোৰ লগৰজনীয়ে মানে ৰাতিপুৱা সময়ত পানী দি আছিলে সেয়াই দেখি সি শিকি গ'ল আৰু এনেকৈ পানী দিব লাগে ফুলত সেয়াই ৰ'ব দে পাহৰিছিলোঁ ক'বলৈ তাৰ অলপমান আগত মই তাক চৰাই মই দিওঁ সেইখিনি সি দিলেগৈ খাবলৈ দিওঁ কিবাকিবি মানে চৰাই সিও লগতে মোক দিলেগৈ মই কিন্তু ভিডিঅ'টো কৰা নহ'ল থাকি গ'ল সেইখিনি সময়ত অকণমান দুষ্টামিও কৰিলে বাৰু এতিয়া দেখিছে নহয় আজি লাভলীনাৰ খেল আছিলে আপোনালোকে গম পায়ে নহয় লগৰজনীৰ লগত লাভলীনাৰ খেল চাই আছে কি ইণ্টাৰেষ্ট পাইছে নাজানো আৰু চাই আছে কিন্তু চালে গোটেই খেলখনে চালে বাৰু ৰখি তেনেকৈ ওচৰত জুপি ল'ৰা মানুহ যে এইবিলাক চাগে ভাল পায় ঘুচি বস্তুবিলাক দেখিছে যেতিয়া আৰু ৰখি আঁতৰিয়ে নহা হ'ল আৰু ওচৰতে ৰখিয়ে আছে সি ঘুচিয়ে নহা হ'ল ময়ো লগতে চালোঁ সিও চালে সেনেকৈ ব্ৰেকফাষ্ট কৰাৰ পাছৰ পৰা মানে সি টাইমটো তেনেকৈ এইবোৰ কৰি আছে আৰু এইটো চাইছে সেইটো চাইছে এটা ঘৰতে প্ৰায় থাকে দিনটো এতিয়াই দেখিছে নহয় কেনেকৈ কঁঠাল গুচোৱাত লাগি গৈছে আমাৰ বাই এগৰাকীৰ লগত ওচৰৰ
আজিকালিনো টাউনৰ জেগাতনো ক'তনো কঁঠাল বস্তুটো পোৱা যায়, তথাপিতো সি আৰু পাইছে আজি, তাৰ ভাগ্য যে সি কঁঠাল গছোৱা দেখিবলৈ পাইছে এই সৰু বয়সত। এই মোক মাতি আছে, বহা বহা মা তুমিও খোৱা, বহাহি আহা, এনেকৈ মাতি আছে। মই যোৱা নাই আৰু তাক ভিডিঅ' কৰি আছোঁ। এতিয়া টাইম হৈছে প্ৰায় 12টা বাজিছে। 12টা বজাত মই তাইক সদায় কি কৰোঁ, হেৰি দিওঁ, পেডিয়াচিয়ৰ দিওঁ। পেডিয়াচিয়ৰ 2 চামুচ দিওঁ মই। যেতিয়াৰ পৰা তাৰ 2 বছৰ হৈ গৈছে তেতিয়াৰ পৰাহে মই তাক পেডিয়াচিয়ৰ দিছোঁ, তাৰ আগত পেডিয়াচিয়ৰ দিয়া নাই। কিন্তু এইটো হেল্থ ড্ৰিংকটো খুব ভাল হয় কিন্তু দেই, হেল্থৰ কাৰণে পেডিয়াচিয়ৰটো। মানে আপোনাৰ কেতিয়াবা ধৰি লওক কিবা বেমাৰ হ'লে সিহঁতি ভাত চাত নাখাব পাৰে, আপুনি পেডিয়াচিয়ৰটো দিলে মানে কি হয়, দিনটোৰ কাৰণে পেটটো ভৰি থাকে। নেক্সট এতিয়া বাজিছে 1টা বজাত মই দিব্যাঞ্চক সদায় ফ্ৰুইটছ দিওঁ। সি মেংগ' আৰু এতিয়া এপল খাই আছে, সেইটোকে মোক দেখাই আছে, মা খাইছোঁ, চোৱা দাঁতকেইটা চুবাইছে। মই মানে তাক কওঁ তাতে চুবাই খোৱা, সেইকাৰণে মোক দেখাই আছে বাৰ বাৰ। দেখিছে ন দুষ্টামিবিলাক। দেখিছে ন মই কেনেকৈ টেবুলত বহাই খুৱাইছোঁ। এটা জেগাত সদায় বহাই খুৱাব ল'ৰা ছোৱালীবিলাক। ঘূৰি ঘূৰি খোৱালে কি হয়, ল'ৰা ছোৱালী পেটও নভৰে ভালকৈ, কি হয় নিশিকেও মানে যে চকীত বহি খাব লাগে কিবা এটা, এনেকৈ সিহঁতক বহাই পিনি দি দিব, সিহঁতি নিজে খাব। খালি অলপমান দুষ্টামি কৰিব, আপুনি চাই থাকিব ওচৰতে ৰখি পিনি, তেতিয়া এনেকৈ সিহঁতি খাবলৈ শিকিব। এটলিষ্ট চকীত বহি যে খাব লাগে, মানে মই সৰুৰ পৰাই তাক চকীত বহিবলৈ হেবিট কৰি দিছোঁ, চকীত বহি খুৱাবলৈ। নহ'লে কি হয়, বাচ্ছাবিলাক মই বহুত বাচ্ছা দেখিছোঁ কি মাকে ঘূৰি ফুৰিব লাগে, এইটো খা সেইটো খা, সিহঁতি দৌৰি ফুৰিব, ইফালে যাব সিফালে, ইটো খেলনা বস্তু ল'ব, সেইটো খেলনা বস্তু। সেই সময়কণ যাতে সিহঁতি খোৱাতে ইণ্টাৰেষ্ট দিয়ে, সেনেকৈ আপোনালোকে কৰিব। এতিয়া সময় হৈছে প্ৰায় 2টা বজাত দিব্যাঞ্চে কি কৰে, গা ধোৱে। গা ধোৱাৰ টাইমটো তাৰ 2টা বজাত হয়। 1টা বজাত সি ফল মূল খায়, তাৰপিছত গা ধোৱে। গা ধোৱাৰ পাছত তাৰ লাঞ্চ কৰে। এতিয়া তাক গা ধুবলৈ মই তাক চোলা খুলিবলৈ দিছোঁ, সি নুখুলে, সি বদমাচি কৰি আছে, দুষ্টামি, হাঁহি দুষ্টামি কৰি আছে। চাওকচোন কেনেকুৱা দুষ্টামিবিলাক কৰি আছে, ইমান দুষ্ট হৈছে আজিকালি। ডাঙৰ হোৱাৰ পৰা 2 বছৰ হোৱাৰ পিছৰ পৰা তাৰ দুষ্টামিবিলাক বেছি বাঢ়ি গৈ আছে। আগতে বহুত শান্ত আছিলে। গা ধুবলৈ তাক নিজে গা ধুবলৈ লাগে। এটা কিন্তু ভাল কি মানে গা ধুই কিন্তু খুব ভাল পায় দেই, সেইটো ভাল বাচিছোঁ বাৰু মই। নহ'লে কিছুমান ল'ৰা ছোৱালী থাকে ন, গা ধুবলৈ টান পায়। এতিয়া বাজিলে 2:30। গা ধোৱাৰ লগে লগে, গা ধোৱাৰ পাছতে মই তাক সদায় লাঞ্চটো খুৱাই দিওঁ। গা ধোৱাৰ পাছতে সি লাঞ্চ খায়েই, মানে খোৱাৰ পাছতে মানে তাক যাতে মানে টোপনিটো আহে ন, গা ধোৱাৰ পাছত ভাতটো খাই দিলে নে কি হয়, পেটটো হেভি হৈ যায়, ধুনীয়াকৈ তাৰ টোপনিটো আহি যায়। সেইকাৰণে মই সদায় গা ধোৱাৰ পাছতেই যাতে লাঞ্চটো খাব পাৰে তেনেকৈ ৰেডি কৰি ৰাখোঁ, বা ঠাণ্ডা কৰি মেলি ধুনীয়াকৈ টেবুলত মই ৰেডি কৰি আনিয়ে মই তাক বহাই দিওঁ চকীত, আৰু সেনেকৈ ধুনীয়াকৈ খাই, নাচি বাগি ধুনীয়াকৈ খায়। মই বাৰু অকণমান মোবাইলটো দিওঁ, নিদিয়া নহয়, মোবাইলটো চাইও নাচি আছে বাৰু, এতিয়া নাচি খাই আছে, দেখিছে নহয়। দেখিছে নহয় কেনেকৈ খাই দিছে ধুনীয়াকৈ। এইটো খোৱাৰ আঁৰত আছে কথাটো হৈছে, ৰাতিপুৱা গৰম পানী, আকৌ আপোনাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো হেভিকৈ দি দিওঁ যে মই, সি সেইকাৰণে যিকোনো বস্তু যদি যেতিয়াই দিওঁ, সি ধুনীয়াকৈ এনেকৈ মোক মানে ইমান কষ্ট নহয়, মানে পিছে ঘূৰি ফুৰিব লাগে বা কিবা এনেকুৱা আজিলৈকে হোৱা নাই বাৰু। ধুনীয়াকৈ সি বহি পিনি এটা জেগাত ধুনীয়াকৈ খাই দিয়ে। নহ'লে মই মানে বহুত মাকৰ পৰা শুনিছোঁ মানে যে ল'ৰা ছোৱালীবিলাক এটা জেগাত বহি নাখায়, ঘূৰি থাকে, ইফালে যায় সিফালে যায়, সেনেকৈ কৰি থাকে। কিন্তু মানে মানে মই সৰুৰ পৰা প্ৰায় আপোনাৰ এবছৰৰ পৰা মই এনেকৈ ইয়াক চকীত বহাই এনেকৈ খুৱাই আছোঁ, সি ধুনীয়াকৈ খাই আছে। আপোনালোকে ভাবিছে চাগে ইটোৰ পাছত ইটো মই কথা মানে ইমান ফাষ্ট ফৰৱাৰ্ডকৈ কৰি আছোঁ, মানে কথাটো হৈছে কি সি মানে গোটেই সময়খিনি টাইম টু টাইমেই মই তাক আজি সৰুৰ পৰা প্ৰায় 1 বছৰৰ পৰা টাইম টু টাইমেই কৰাই আছোঁ। ইমানটা বজাত এইটো খাই, সেইটো বজাত এটা টাইম যদি মেইনটেইন কৰি দিয়া, মানে ল'ৰা ছোৱালীবিলাকৰ কি হয়, মানে সিহঁতি পূৰা সেইটো টাইমত এইটো কৰিব লাগে বা এইটো টাইমত এইটো কৰিব লাগে, এটা হৈ যায়। মানে প্ৰায় এসপ্তাহমান আপোনালোকে যদি এইটো কাম কৰে নহয়, পূৰা সিহঁতৰ ছেট দেখিছে ন, শেষ কৰি পেলালে গোটেইখিনি ভাত মানে খাই দিলে, শেষ কৰিলে, দেখিলে নহয়। এতিয়া ধুনীয়াকৈ বহি আছে, তাই লাহেকৈ টোপনিটো ধৰিছে আৰু মোবাইলটো চাই আছে। এতিয়া মই তাক খোৱাৰ আগত সদায় টয়লেট কৰি পিনি শুৱাওঁ, মানে সদায় শোৱাৰ আগত ল'ৰা ছোৱালীক টয়লেট কৰি শুৱাই দিব লাগে। অলপ দেৰি পট্টি তাত বহাই দিলে সিহঁতি টয়লেটটো কৰি দিয়ে। শুবলৈ লৈছে আৰু যা যোগাৰ চলিছে আৰু শোৱাৰ, দেখিছে নহয়। দেখিছে নহয় এক্টিং কৰিছে কেনেকৈ চকু মুদি পিটি। যি হওক নহওক কিন্তু ভাত খোৱাৰ পাছত সি শুবই আৰু চবকে বাই কৰি মেলি শুব লাগিবই তাক, আৰু সেইটো সি মানে জানে সেই টাইমটোত শুব লাগে। মই তাক এটা ৰুটিন বনাই দিলোঁ যে সি জানে এই টাইমটোত সি শুবই লাগে আৰু শুবই আৰু। এতিয়া দেখিছে নহয় কেনেকৈ পৰি আছে ধুনীয়াকৈ, বা নুশুন এমেলো এইবিলাক নাই আৰু, মানে শুব মানে এইটো টাইমত কোনো নাহিবি আৰু মই শুম আৰু। দেখিছে নহয় কেনেকৈ টোপনি গুচি গ'ল, দেখিছে চকু কেনেকৈ মুদি টোপনি লাহে লাহে যাবলৈ লৈছে। আমাৰ দিব্যাঞ্চ শুই গ'ল। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ক'ৰবাত যদি মোৰ
ভুল হৈছে সেইখিনি আপোনালোকে দেখুৱাব বুলি মই আশা কৰিছোঁ। বেয়া মানে ক'ৰবাত হ'বও পাৰে ন, মই মানুহ মানে ভুল হ'বই পাৰে। সেইকাৰণে যদি আপোনালোকে যদি মোক ভুলটো দেখুৱাই দিয়ে তেতিয়া মই নেক্সট ব্লগটোত আৰু উন্নতি কৰিব পাৰিম, যে ভালকৈ এইটো বস্তু ভুল হৈছে, মই এইটো ভালকৈ কৰোঁ। সেইকাৰণে আপোনালোকৰ কমেণ্টটো মোৰ কাৰণে বহুতখিনি মই আশা কৰোঁ যে আপোনালোকে কমেণ্ট কৰক যে মোৰ কি ভুল হৈছে কি নহৈছে। সেয়ে তো নেক্সট ব্লগটোত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ, ধন্যবাদ।